নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাকৈ। আজি দুপৰীয়াৰ ভাতৰ কাঁহীখন মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু মোৰ ভাতৰ কাঁহীখনত কি কি আছে তাৰে অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। যিহেতু এয়া হৈছে ভাত আৰু ইয়াৰ ওপৰত মই দুটা আচাৰৰ জলকীয়া দি লৈছোঁ আৰু এইফালে হৈছে নাফু আৰু বেঙেনা ভাজি। এইফালে পটল আৰু বেচন ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এইফালে ভাত আৰু মাছৰ পেটু দি তিতা বনাই ল'লোঁ। এইফালে মুখীয়া কচু আৰু মচুৰ দাইলৰ লগত ধুনীয়াকৈ মই অকণমান টেঙা বনাই ল'লোঁ। এইফালে কলডিল মাছৰ মাথা আৰু ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এটুকুৰা নেমু লৈ লৈছোঁ তাতে। আজি দুপৰীয়া ভাতৰ কাঁহীখন মই এনেদৰে সজাই ল'লোঁ। আপোনালোকৰ বাৰু ভাত আজি দুপৰীয়া কিহৰ লগত